আপুনি জানেনে চিঙেৰাৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? ঘৰত কোনবিধ গছ থাকিলে মহ নাহে? বিলাহীৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণলৈকে চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই জ্ঞান মাষ্টাৰ ইউটিউব চেনেলটোলৈ যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ঘৰত কি গছৰ পুলি ৰুলে মহ নাহে? আপোনাৰ অপশ্যন এ নিম গছ, বি তুলসী গছ, চি আম গছ, ডি চন্দন গছ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তুলসী গছ। নেক্সট কুৱেশ্যন, চিঙেৰাৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? আপোনাৰ অপশ্যন দিয়া আছে এ ভাৰত, বি আমেৰিকা, চি নেপাল, ডি ইৰাণ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ইৰাণ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত আধাৰ কাৰ্ড নাই? আপোনাৰ অপশ্যন এ উৰিষ্যা, বি কৰ্ণাটক, চি জম্মু কাশ্মীৰ, ডি মিজোৰাম। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জম্মু কাশ্মীৰ। নেক্সট কুৱেশ্যন, বিলাহীৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? আপোনাৰ অপশ্যন এ চীন, বি আমেৰিকা, চি আফগানিস্তান, ডি ভাৰত। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আমেৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে, আমাৰ পৃথিৱীখনত মুঠ কিমানখন দেশ আছে? আপোনাৰ অপশ্যন এ 200খন, বি 195খন, চি 430খন, ডি 250খন। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 195খন। নেক্সট কুৱেশ্যন, আয়ুৰ্বেদিক ঔষধৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? আপোনাৰ অপশ্যন এ ভাৰত, বি ব্ৰিটেইন, চি জাপান, ডি ৰাছিয়া। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভাৰত। নেক্সট কুৱেশ্যন, কোনখন দেশত আটাইতকৈ বেছি ধনী মানুহ আছে? আপোনাৰ অপশ্যন এ ইংলেণ্ড, বি আমেৰিকা, চি ছুইজাৰলেণ্ড, ডি জাপান। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আমেৰিকা। নেক্সট কুৱেশ্যন, মানৱ শৰীৰৰ কোনটো অংগ জুয়ে নুপুৰে? আপোনাৰ অপশ্যন এ চুলি, বি দাঁত, চি অন্ত্ৰ, ডি নখ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নখ। নেক্সট কুৱেশ্যন, বুদ্ধিয়কসকলৰ ফল বুলি কাক কোৱা হয়? আপোনাৰ অপশ্যন দিয়া আছে এ আপেল, বি আঙুৰ, চি কল, ডি নাচপতি। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কল। নেক্সট কুৱেশ্যন, বগা আপেল ক'ত পোৱা যায়? আপোনাৰ অপশ্যন এ ইটালী, বি ফ্ৰান্স, চি ভাৰত, ডি চীন। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চীন। নেক্সট কুৱেশ্যনটো সুধিছে, চন্দ্ৰলৈ যোৱা প্ৰথম জীৱটো কি? আপোনাৰ অপশ্যন এ নিগনি, বি মানুহ, চি কুকুৰ, ডি বান্দৰ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কুকুৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? আপোনাৰ অপশ্যন দিয়া আছে এ ক্ৰিকেট, বি হকী, চি কাবাডী, ডি ফুটবল। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি হকী। নেক্সট কুৱেশ্যন, এনেকুৱা কি ফল আছে যাৰ পৰা তেল উলিয়াব পাৰি? আপোনাৰ অপশ্যন এ কল, বি আঙুৰ, চি নাৰিকল, ডি ডালিম। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি নাৰিকল। নেক্সট কুৱেশ্যন, কোনখন দেশৰ গাঁও এখনত কেৱল অন্ধ মানুহেই থাকে? আপোনাৰ অপশ্যন দিয়া আছে এ মেক্সিকো, বি ভাৰত, চি মংগোলিয়া,
ডি কলম্বিয়া। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মেক্সিকো। নেক্সট কুৱেশ্যনটো সুধিছে কমলা টেঙাৰ ৰাজধানী বুলি কোনখন চহৰক কোৱা হয়? আপোনাৰ অপশ্যন এ গুৱাহাটী, বি ডিমাপুৰ, চি নাগপুৰ, ডি ৰামেশ্বৰম। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নাগপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে পঁইতাচোৰাৰ তেজৰ ৰং কেনেকুৱা? আপোনাৰ অপশ্যন এ বগা, বি ৰঙা, চি নীলা, ডি কলা। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বগা। নেক্সট কুৱেশ্যনটো সুধিছে কোনবিধ পাচলি খালে আমাৰ কিডনী সুস্থ হৈ থাকে? আপোনাৰ অপশ্যন এ আলু, বি গাজৰ, চি পিঁয়াজ, ডি বন্ধাকবি। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পিঁয়াজ। নেক্সট কুৱেশ্যন কোনখন দেশক মাজনিশা সূৰ্য উঠা দেশ বুলি কোৱা হয়? আপোনাৰ অপশ্যন দিয়া আছে এ আমেৰিকা, বি জাপান, চি নৰৱে, ডি নিউজিলেণ্ড। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নৰৱে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি? আপোনাৰ অপশ্যন এ গংগা নদী, বি ব্ৰহ্মপুত্ৰ নদী, চি যমুনা নদী, ডি সৰস্বতী নদী। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গংগা নদী। নেক্সট কুৱেশ্যন কোনখন দেশত এটাও পৰুৱা নাই? আপোনাৰ অপশ্যন এ ফিনলেণ্ড, বি গ্ৰীণলেণ্ড, চি আইচলেণ্ড, ডি কলেগু। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যন ছাগলীৰ মাংস বেছিকৈ খালে কি বেমাৰ হয়? আপোনাৰ অপশ্যন এ কেঞ্চাৰ, বি যক্ষ্মা, চি ডেংগু, ডি ৰেবিজ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেঞ্চাৰ। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰত আটাইতকৈ বেছি জেল আছে? আপোনাৰ অপশ্যন এ তেজপুৰ, বি দিল্লী, চি কলিকতা, ডি মুম্বাই। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দিল্লী। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ সুখী দেশ কোনখন? আপোনাৰ অপশ্যন এ ভাৰত, বি আমেৰিকা, চি ব্ৰাজিল, ডি ফিনলেণ্ড। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ফিনলেণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো মিঠাই খালে মগজুৰ স্মৃতি শক্তি বাঢ়ে? আপোনাৰ অপশ্যন এ জিলাপি, বি লালমোহন, চি ৰসগোল্লা, ডি বৰফি। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰসগোল্লা। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো জীৱই চকু মেলি টোপনি যায়? আপোনাৰ অপশ্যন এ মাছ, বি সাপ, চি বাদুলি, ডি ওপৰৰ গোটেইকেইটা। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ওপৰৰ গোটেইকেইটা। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱ কি? আপোনাৰ অপশ্যন এ হাতী, বি জিৰাফ, চি তিমি মাছ, ডি গৰিলা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ।